এই চকলখনতে চেলেনি হৈছি ৰ তাকে চাফা কৰি আছো কি সেইটোতো এই মায়েৰে মোৰ বাৰু আজি 3 বছৰে হ'ল মোৰ কথাটো নহ'বা নহয় তাকেতো সেইটোতো এই মই ভাবিছো ৰ এটা কাম কৰিম দে মোৰ এটা লগৰ ল'ৰা আছে তাৰ এটা আপি আছিল যদি বিয়া হোৱা নাই থক আছে দেই কোনো মিলিব যদি বিয়া হোৱা নাই তে আমি কালি যাম দেই কোনে চাবা বোধে তই এতিয়া ভাতকেইটা বহি দিকে যাম কি কৰিছে আপুনি? গামছা বিছনা কৰিছে তেতিয়াৰ পৰাই আপোনালোকে অলয়া নাই নেকি? তিৰি মানুহ নিচিনা কিমান অলয়? বস্তু না ক'ত থৈ বিচাৰিয়ে নাপাওঁ হ'ব দে আইবাতে বেছি এতিয়া অলপ কথা অলয় নহয় এইটোৱে ৰ ঘৰ আহি পালো চাবি পিছে লৈছি ৰ হৰেণ হৰেণে আছে ঘৰত আছে আহক 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 এই বৰষুণ দিলে নহয় ৰাস্তাটো পানী হৈছে আমাৰ ৰাস্তাটো সেনা আনে ইমান লেতেৰা এই আমাৰ বাপাই আহিবহে পাৰা নাছিল আৰু কিবা কৰি আনিলো টকা চেনি উঠাই লৈ আহিলো আপোনাৰ কি হনাই নেকি গেছো ৰ'ব গেছো আহক তেখেতে আহি পেলাই কেতিয়াবাৰ পৰাই বহি আছে কি বসন্ত আইছা আছো দে হৰেণ আহোঁতে আকৌ না অসুবিধা মানে ৰাস্তাত পানী হৈছে একদম মানে উপায় নাই আমাৰ ৰাস্তাটো বুজাইছি তাকে তই ভয়ে বস্তু অলপমান এই টকা চেনি তুলি লৈ আহিলো দেচোন বহা বহা মই মাতি দেচোন এই হৰেণতে আপিটোক মা তই আমিও যাব লাগিব বহি থাকিবা নামকে যাওঁ তাৰপৰা লৈ আহা আৰু বহুত দূৰ যাব লাগিব দুটা লাইট দিওঁ দেই মানে কি কোৱা গৰম দিছি না মই যাম দেই তহঁতে বহ যাতে আমিও সকাম যাম যা দে যা এতিয়াতো কইনা আছে না গামছা ধুনে লালছে এই আগৰ ঘৰবিলাক ক'ব নালাগে আজি গৰুটোৰ গাখীৰ নেদিলাক মানে সেইকাৰণে ইও মানে ঘৰৰ গাখীৰতে চাহ খায় সেইকাৰণে আপোনাৰ মাই বহাচোন তুমি যি কয় কবি দে ভালকে মই যাম দে মোৰ নামটো কি মোৰ নাম চম্পা তোমাৰ নাম কি মোৰ নামটো হাজানটো ইমান ঠৌগা নাম পচন্দ লাগছি না তোৰ লাগছি দে এইটোৱে তোৰ কইনা হ'ব তুমি মোক বিয়া কৰাবা কৰাম দা ইমান ঠৌগা কিবা হৈ বেলেগ আছে যে সুধিলো এতিয়াতে বেলাগা তুমি ইমান ঠৌগা এই যে গাছা পিছ পিছ কৰিব দিছে মাই তুমি কেন নাই কৰ কেনে ব্যৱহাৰ তোমাৰ বহাচোন বহাতে দূৰত বহাচোন তুমি তে বিয়া চিয়া কৰিলে জালা হ'ব দে তোৰ তাকেতো আমাৰো এওঁ নাই এতিয়া ভাত চাত আনিব পাৰো নে নৰিবা আৰু কেনে কৰি দেখোন আৰু মোৰ লগত থাকি আৰু তোৰ লগত পলাই যাব না চম্পাৰ মাক এই আপোনাৰ বাপি দেখছি নে কেনে কৰি দেখোন নহয় কেনে কৰি দেখছি না দেখছি না আমি দেখছি তাকেতো মানে অলপমান নাজনে কেনে কৰি দেখোন বুজি পোৱা নাই তাই তাকেতো এই বহাচোন মাই তাতে বহা তুমি অলপ দূৰত বহা কেনে কৰা তুমি তাতে বহাচোন তুমি ওই ঠিকানা করে পয়সা করছি মতো পয়সা আনা নাই এই পয়সা তাকেতো কেনা করে আৰু পছন্দ দিয়ে নাই এটা কাম করো আমি বেলেগতে চাম দ আব্রা হলে তো আমারও এও নাই মাত নাই মানে এতিয়া সবতো ঘৰৰ কাম কৰিবই লাগিব আব্রা হলে কিনকে চলবো এই নহয় দম নাংগে দ আমি যাও দ আইলু এই বিয়া করবি নেকি এই নহয় দ লাগছি নেকি লাগলো না করবে লোক
যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো বনোৱা হৈ গৈছে একমাত্ৰ মনোৰঞ্জনৰ কাৰণে আৰু মানে ই বিয়া নকলা মানে দেখছি না দুখ লাগছি তাক মনত বহুত দুখ লাগছি আৰু আপোনালোকে আমাৰ পৰা কেনেকুৱা কাহিনী বিচাৰে তো কমেণ্টত জনাই দিব আপোনালোকক অনুৰোধ ৰক্ষা কৰিবলৈ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ